আজি মানে বম পাৰ্টি এটাত গৈ আছোঁ দেই। তো আপোনালোকে চাই থাকিব, আজি পাৰ্টি আছে পূৰা। তো এইফালে চব ৰেডি। এই কি লাগিছে তোমালোকে? নাপায় নাপায়, এখন পৰশুৰামৰ হেৰি নেকি? মাৰিম কষ্ট খাই নাপায় নহয়, বেয়া ৰ'দ হৈছে। কিন্তু দা এইবিলাক সৈন্য সামন্থন এইবিলাক আজি কি হয় ভগৱানে জানে হয়। বেলেগ এজেগাত যাম ন। সৰু কৈ দিয়া ক'ত যাম আমি? ক'ত গৈ আছো? জংঘলত। ক'ত যাম? আমি পাহাৰলৈ যাম এতিয়া। আমি সকলোৱে যাম এই পাহাৰৰ তাকে এতিয়া লৈছোঁ ব্ৰইলাৰ ওলাইছোঁ, তাৰপিছত আৰু আছে বহুত চাই দিব হয় একদম মোবাইল পইচা পানী আপোনাৰ ঘূৰাই দিয়ে, কাপোৰ ফেৰি পাব। লাগিলে সেইটো মোবাইলৰ পইচাটো দিব লাগিব। মোবাইল ওলাব 5,000 টকা পাব। 5,000 टका 1,000 टका जब उलाबो तो 50 टका में कपूर पाबो लगे ये पैसा ना उलाबो, पैसा पानी आपका घुरा दिया 2 साल में पैसा फ्री पाबो। মজা দিছে, খাবই নাই। বৰ্তমান জংঘল জংঘল এয়া বহুত জংঘল। সেউজীয়া আজি ৰাতি হৈ যাব, আজি সন্ধিয়া হ'ব। সন্ধিয়া হৈ যাব। বেকা ল'ৰা পাৰ্টি চাওক। যেতিয়াই তেতিয়াই কোনো দিন নাই, আবতৰীয়া খানা। পইচা নাথাকিলে বাপে ক'ৰবাত ধমকি দি পেলাই পইচা লৈ আহে। পুৰা এইবিলাক লৈ লৈ গৈ আছোঁ। আজি বম জমিব, বলক চাই থাকক। আগত গৈ আছে, অকলে অকলে আহি আছে। পাহাৰ পাহাৰ পাহাৰ, আজি পাহাৰৰ ওপৰত খানা। ঢেকীয়া এই ঢেকীয়া পৰি আছে। শুনা হেল্ল', আজি পাহাৰ পাহাৰ বগাম বহুত দিনৰ মূৰত আহি পাইছোঁ আৰু আৰু ৰাস্তা ৰাস্তা পাই গ'লো। পাহাৰ বগাই বগাই আহি পালোঁ। কপৌ ফুল নিব আহিলোঁ বহাগৰ কাৰণে গছকে লৈ যাম বুলি ভাবিছোঁ। আৰু ভাগৰ লাগি গ'ল, কেনেকৈ লাগিছে? ভাগৰ লাগিছে বহুত। আজি কেনেকৈ লাগিছে? আজি কাৰণে টোপনি জালটো ভাঙি যাব আজি ন, টোপনি জাল ভাঙি যাব আজি পুৰা ৰাতি চেঞ্জ কি হ'ব? চাম চাম বুলি অঁ কালি বিষয়ে কিবা ক'বা? কালি যে পাৰ্টি গৈছিলোঁ। কালি অঁ কালি ভাল লাগিছে, বহুত ভাল লাগিছে। মই বহুত গান গাইছোঁ, মাতটো বেয়া যদিও মই বহুত ভালকৈ গাইছোঁ। কোনো অহংকাৰ নাই দেই, অহংকাৰ নাই। ভাল পাইছোঁ সেইটো গান। পাৰ্টি কৰিব পাৰিছে, স্কুটি এইখন আমাৰ নহয়, আমাৰ নহয়। তো আজি বম এটা পিকনিক ন, বম পিকনিক নিগুদা আজি পূৰা জমিব। গৈ আছোঁ দিয়ক, চাই থাকক। জেগা চাওক, কি মজা মজা জেগা আহি গ'লোঁ। একদম নেচাৰেল জেগা, একদম পানী কাৰণে কোনো চিন্তা নাই। চৰাইটো দেখুৱাই দিয়া। অঁ এইটো চৰাই, এইটো নিগুদা চৰাইটো। ये बहुत अच्छा मुर्गा है और अपने 2.5 किलोमीटर उड़ के जाता है। पिया बनाया से यार ऐसा है 1 किलो में एक আজি আৰু সেইফালে গৈ আছোঁ জংঘলৰ ফালে। যিমান পাৰোঁ আমি জংঘলৰ ফালে গৈ থাকিম, কাৰণ জংঘলত খোৱা খানাই বেলেগ। हाथी पर
আৰু হাতী আহিছিলে এয়া চাওক এয়া খোজ চাওক এয়া পিছত আৰু যিমান পাৰোঁ আমি জংঘলত গৈ থাকিম আজি আমি আৰু অলপ জংঘলত যাম বৰ্তমান আৰু অলপ জেগা আছে তেওঁ এইখিনি খাম বুলি কৈছিলে পাৰ্টিবিলাকে কিন্তু চবৰে পচন্দ হোৱা নাই আমি আগত খাম একদম ধুনীয়া জেগা मेरा हालत बहुत खराब है क्योंकि मैं बहुत मेहनत कर रहा हूँ हाथ में सामान है बड़ा सा बोझ दे दिया तुमको यार सारा का सारा सामान यहीं पे है थोड़ा किसी का हाथ में है थोड़ा ना वो सब कुछ मेरे पास अभी मैं फंस जाऊंगी तो 1 महीने का राशन मेरे पास आ गया एकदम मजा दिस इज नेचुरल আজি কি হ'ব নহ'ব চাই থাকিব ভিডিঅ'টো গণেশ গণেশ আহিছে চাই থাকিব লাষ্টলৈ কেনেকুৱা হয় চাই থাকক আজি বহুত জমিব পুৰা খানা পুৰা তাগৰা পাহাৰৰ মাজত এনে জমিলে বাৰু জমিলে আৰু চেৰা বিহু পাৰ্টি এইটো জমে চেৰা বিহু পাৰ্টি ন এইফালে পুৰা গান গাই আছে তো এইফালে আহি আছে আমাৰ ডেকা ল'ৰাবিলাক পুৰা আহি আছে तो यहाँ आ गए तो देखो कितना अच्छा है ऊपर के साइड तो रास्ता है रास्ता तो वेस्ट कार्बी आंगलोंग जाता है तो दिखाऊंगा एक दिन जाके तो सब लोग यहाँ आ गया देखो तो আমি খৰিচি বিচাৰি ভাত চাত ৰেডি কৰিলোঁ বহাই আছোঁ ভাত এয়া আৰু পিছতে ব্ৰইলাৰটো গুচাব হেৰি কৰিব তো ৰবতে পুৰা কাম কৰি আছে আৰু এফালে পংকজ আৰু মৃদুদা পুৰা আলু গুচাত লাগি আছে মজা ভিউ চাওক কি মজা হয় আৰে ভিউ চাওক না এইফালে আমাৰ বিন্দু আহি পালে মই উঠাইছে আৰু কি ভুল মজা ভিউ তো গণেশ পাহ কাটিছ গণেশ হৈ কাটিছা গণেশে কাটি আছে তাত তো এয়া ভিউ চাওক মজা আৰু এয়া আলু ভাজি আছে চিপছ বনাই আছে আলু চিপছ আৰু এয়া পাপৰ এয়া পুৰা এয়া প্ৰথমতে পুৰা চিলাই আছে খাটি পেটুকা আৰু এয়া ব্ৰইলাৰ কটা হৈ গ'ল এয়া মাংস চাওক এটা ব্ৰইলাৰ কাটিছোঁ আৰু এয়া গাজৰ নেমু বন্ধাকবি তৈ চালাড হ'ব তো এয়া চাওক আৰু এয়া পিঁয়াজ দিলেই তো ঢকতে ৰান্ধনিছে আৰু তো চবেই লাগি আছে জোনা দাঁতে লাগি আছে চাওক আজি মানে খানা ক'বই নালাগে আৰু একদম মজা তো বনাই আছে তো লাহে লাহে ভাত খাব হ'ল দিয়ক তো ভাত খাই আছোঁ চাই থাকক আৰু কি ধুনীয়া উপফালে চাওক গছৰ তলতে খাইছোঁ চবেই তো খাই আছে চবেই আৰু পাপৰ দি আছে ৰিংকুদাই কিবা পানী হেৰি বনা আছে যি তাতে সোমাই দিলে হয় মই ভুই দি হেনে বাচাই দিলো কালি গৈছিলে এনেকে বাচাই লওঁ নিয়পক কবিছো ঠিক কব ভুই মিলি গৈছো নাই এতিয়া ধুনীয়াকে লাগিছে নিয়পক যদি মই আমাৰ ভাতত নৰখাতি তাতে পেলাই দিলে মোক তো আমাৰ খানা খাই হৈ গ'ল তো এইফালে পুৰা জুই জ্বলি আছে এইটো চাইডে তো ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব তো এইফালে পুৰা একদম চলি আছে আৰু আমিও যাওঁগৈ তো ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব বাই বাই